বন্ধু বান্ধৱীসকল, আজি মই আহিছোঁ আকৌ এটি নতুন ভিডিঅ' লৈ। আজিৰ ভিডিঅ'টোত মই ক'ম গুগল ড্ৰাইভনো কি। আচলতে এই তিনিকোণীয়া এই এপ্লিকেশ্যনটো আপোনাৰ এই যে সেউজীয়া, হালধীয়া আৰু ৰঙা কালাৰৰ ড্ৰাইভ বুলি যে লিখা আছে, এই তিনিকোণীয়া এপ্লিকেশ্যনটো আচলতে আপোনালোকৰ ফোনত কিয় দিয়া হৈছে, ইয়াৰনো কি কাম, মই আজি তাকে অলপমান ক'বলৈ চেষ্টা কৰিম। আৰু আমি কেনেকৈনো তাত বস্তুটো ব্যৱহাৰ কৰিব পাৰি সেইটোও জানিম। চাওক বন্ধুসকল, আপোনালোকৰ এই যিটো ড্ৰাইভ বোলা এপটো আছে সেইটোও ঠিক এটা মেমৰি কাৰ্ডৰ দৰে বস্তু। মেমৰি কাৰ্ডৰ দৰে বস্তু বুলি মই সহজ ভাষাত কৈছোঁ। ধৰক সেইটো আপোনাৰ মানে কি, আপোনাৰ ফটো বা ভিডিঅ' যিবিলাক দৰকাৰী বস্তু আছে সেইখিনি আপুনি মানে ছেভ কৰি পেলাই তাতে থৈ দিব পাৰে। আৰু তেতিয়া মোবাইলটো ডিলিট হৈ গ'লেও মানে মোবাইলটো যদি ফৰ্মেট হৈ যায় তথাপিও আপোনাৰ মোবাইলটো মানে ধৰক মোবাইলটো নহয়, মেমৰিখন যদি ফৰ্মেট হৈ যায় তেতিয়া তথাপিও আপোনালোকে মানে সেই ফাইলখিনি, দৰকাৰী ফাইলখিনি আপোনালোকৰ নেহেৰায়, বা দৰকাৰী যিখিনি ফটো বা যিয়ে নহওক, ভিডিঅ' হওক বা PDF ফাইল হওক, সেইখিনি আপোনালোকৰ হেৰাই নাযায়। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। গতিকে আমি প্ৰথমতে চাম ইয়াতে কেনেকৈ আপুনি ফটো বা ভিডিঅ' আপলোড কৰে। ড্ৰাইভ এপ্লিকেশ্যনটো খুলি ল'লোঁ। খুলি লৈ ইয়াতে মই অলৰেডি কিবাকিবি বনাই থৈছোঁ, ইমেজেছ, এডমিশ্যন ৰিচিপ্ট, কিবা ক্লাছৰুম, ঢেৰ আৰু ডকুমেণ্ট মই আপলোড কৰি থৈছোঁ। এতিয়া প্লাছ কৰিম। প্লাছ কৰি আপোনালোকে এয়া চাওক, আপলোডত এতিয়া ক্লিক কৰিম। আপলোডত ক্লিক কৰি মই ইয়াতে আপোনাৰ ধৰক যিখন ফটো বা ভিডিঅ' লাগে মই সেই ফাইলটোত যাম। তাৰপিছত হোৱাটছএপত মই গ'লোঁ। হোৱাটছএপত মিডিয়াত ধৰক ইয়াতে হোৱাটছএপত আপোনাৰ মিডিয়াত যাই কিনে মই ৱালপেপাৰত নাই একো, হোৱাটছএপত দি চাপ'জ মই কি কৰিলোঁ, হোৱাটছএপত এই ফটোটো আপলোড কৰি দিলোঁ। ওৱান ফাইল আপলোডিং। এতিয়া আহি আছে। গতিকে বন্ধুসকল, সেই বস্তুটো আহি গ'ল। এতিয়া চাব হা, এই ফটোখন আপোনালোকে ইয়াতে দেখা পাব। এইয়া আমাৰ মাইনাৰ ফটোখন আহি গ'ল ইয়াতে। গতিকে চাওক আপোনালোকে, এতিয়া যদি মোৰ মেমৰিৰ পৰা এই ফটোখন ডিলিটো হৈ যায় তথাপিও এই ড্ৰাইভত আমি পাই যাম। যেতিয়া আমি ইমেইলটো আমি লগ ইন কৰি দিম আমাৰ ফোনটোত, চাইন ইন কৰি দিম, তেতিয়া মই আকৌ এই গোটেই ডাটা, ইয়াতে যি ডাটা আছে সেইখিনি মই ঘূৰাই পাম। গতিকে ভিডিঅ'টো যদি চাই ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ মই এনেকুৱা কামৰ ভিডিঅ' মাজে মাজে দি থাকোঁ। গতিকে তেতিয়ালৈকে বাই বাই বন্ধু বান্ধৱীসকল।